হেল্ল' গাইজ, আপোনালোকক স্বাগতম মোৰ আন এটা নতুন ভ্লগলৈ। আজি মই আপোনালোকক কি দেখাওঁ তাৰ হিচাপ নাই, কিন্তু মই আপোনালোকক কিবা হ'লে দেখাম। আৰু মোৰ ইমান ভ্লগ কৰা এক্সপিৰিয়েঞ্চ নাই। মই যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ শ্বৰ্টত। তো আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু গাইজ, আমাৰ ইয়াত বান্দৰৰ কি উৎপাত আপোনালোকে চাওকচোন এবাৰ। এই চাওক গাইজ, ঘৰত এটি ওপৰত উঠিছে গাইজ, এটি গাইজ চাওক, ওপৰত উঠিছে এটি গাইজ চাওক। कौन है ये लोग? कहां से आते हैं ये? চাওক চাওক, কিবা খাইছে গাইছে গাইজ। এয়া শিলিখা গাইজ, শিলিখা চাওক, এয়া কি উৎপাত কৰিছে এয়া গাইজ। ভাত চাত গোটেই পেলাইছে বান্দৰে, চাওক গাইছে এইবোৰ। সেয়াই গাইজ, আমাৰ ইয়াতে গাইজ বান্দৰত ধৰি একো কৰিবই নোৱাৰি গাইজ। তো কি ক'ব আপোনালোকৰ ফালে বান্দৰ আছে মানে এবাৰ কমেণ্ট কৰিব আপোনালোকে। এই গাইজ, কাতিৰ মাহতো এতিয়া ৰ'দৰ পাৱাৰ মানে গাইজ। এই চাওকচোন গাইজ, কি ৰ'দ দিছে গাইজ। এয়া কি ৰ'দ গাইছে, কাতিৰ মাহতো ৰ'দৰ পাৱাৰ মানে চাল তাল পুৰি মাৰে গাইজ, কি কবি ইয়াৰ। গাইজ, আমাৰ ইয়াতে বান্দৰৰ যিহে উৎপাত নহয়, আপোনালোকে চাবচোন ঘৰত কেনেকৈ সোমাই থাকে গাইজ। দুনিয়াৰ বান্দৰ গাইজ আমাৰ ইয়াতে। এই চাওক গাইজ, এইটো চাওক গাইজ, এই গাইজ চাওক গাইজ, ঘৰত যি গাইজ সোমাই থাকে। এই যে দিছক গাইজ, এই চাওক গাইজ, গাইজ চাওক গাইজ, এইটো এই যে গাইজ, এইটো চাওক চাব দে গাইজ। এই চাওক এটি গাইজ, এই চাওক এটি গাইজ, চাওক চাওক, এই চাওক গাইজ, এটি চাওক চাওক কেনেকৈ দেখি। দেখেনে গাইজ কি উৎপাত বান্দৰৰ ইয়াতে। আৰু এটা আছে গাইজ, চাবচোন আপোনালোকে। এইবিলাক চাওক, এইবিলাক গাছত দুনিয়াৰ বান্দৰ গাইজ ইয়াতে। এইটো চাওক, এইটো চাওক, কি ক'ব গাইজ। বান্দৰৰ কাৰণে আমাৰ ইয়াতে একো কৰি খাব নোৱাৰে আপোনালোকে। তো সেয়ে গাইজ, আজিৰ কাৰণে এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনাৰ বন্ধুসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈকে বাই বাই। তো তেনেহ'লে জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।